हेलो बंधु बान्धवीসকল কেনে আছে আপোনালোকক এটা কথা কওঁ হুই থকা হিয়ালে হাঁ ধৰিব নোৱাৰে ঠিক তেনেকে ফৰ্ম ফিলআপ নকৰিলে মানুহে পৰীক্ষা পাছ কৰিব নোৱাৰে আৰু পৰীক্ষা পাছ নকৰিলে চাকৰি নহয় আৰু চাকৰি নহলে মানুহে টেনচনত থাকে গতিকে মই আপোনালোকক কৈছিলো 2020 চনত অসম চৰকাৰৰ অধীনত মানে খুব চাকৰি ওলাব আৰু কাৰণটো আপোনালোকে সবেই জানেই 2021 চনত আকৌ ইলেকশন আহি আছে গতিকে প্ৰত্যেক চৰকাৰে তেনেকুৱাই কৰে গতিকে চাকৰি ওলোৱাটো খুব খাটাং কথা মই আপোনালোকক কৈছিলো খুব পঢ়ক আপোনালোকে খুব ট্ৰাই কৰক প্ৰথমটো পৰীক্ষা 2020 চনৰ হবলৈ গৈ আছে তাৰ কাৰণে ফৰ্ম ফিলআপ চলি আছে 8 জানুৱাৰী লাষ্ট ডেট হয় যিসকলে ফৰ্ম ফিলআপ কৰিছে খুব ভাল কথা যিসকলে এতিয়াও কৰা নাই যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়া হলে irrigation.assam.gov.in ওয়েবসাইট টু ভিজিট কৰি আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰে মানে পোষ্ট আছে জুনিয়ৰ এসিস্টেন্টৰ HOD এন্ড ডিস্ট্ৰিক্ট লেভেলত আছে তাৰ কাৰণে 23টা আৰু 159টা পোষ্ট আছে তাৰ গ্ৰেজুৱেচন আৰু কম্পিউটাৰ নলেজ লাগিব বিশেষকৈ মাইক্ৰসফট ওৱৰ্ডত মানে MS অফিস আপুনি মানে ভালকে পাৰিব লাগিব নেক্সট সেকশন এসিস্টেন্টৰ কাৰণে 397 পোষ্ট আছে 10+2 কোৱালিফিকেশন খুজিছে তাৰ কাৰণে মানে বহুতেই সুবৰ্ণ সুযোগ যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰি চাকৰি ল'ব খুজিছে আৰু টেলেন্ট আছে তেওঁলোকে পৰীক্ষাটো পাছ কৰি যাব সহজতে তেওঁলোকে মানে খুব কম বয়সত চাকৰি ল'বলৈ সক্ষম হ'ব ঠিক তেনেকৈ পাৱাৰ পাম্প অপাৰেটৰ আছে আৰু প্ৰাইমাৰী ইনভেষ্টিগেটৰ আছে তাৰ কাৰণে অকমান স্পেশালাইজ কোৱালিফিকেশন বাৰু খুজিছে আৰু পোষ্টটো বহুত কম আছে ইয়াতে গতিকে মেইন পৰীক্ষা দুটা যে হ'ব এই দুটা পোষ্টৰ কাৰণেই হ'ব গতিকে আপোনালোকে খুব ভালকে পঢ়ক আৰু সিলেবাস মই কৈছিলো প্ৰত্যেক পৰীক্ষাৰ সিলেবাস একে নিচিনাকৈ থাকে পৰীক্ষা হিচাপে কিছুমান অলপ অলপ বেলেগ হয় কিন্তু বেছিভাগ পৰীক্ষাৰ একে নিচিনা সিলেবাস হয় ইয়াৰ কাৰণে ইংলিশ থাকিব জেনাৰেল নলেজ থাকিব জেনাৰেল নলেজত কি হ'ব স্পেশাল এমফাসিস টু আসাম অসমৰ বিশেষকৈ বেছিকৈ আহিব জেনাৰেল নলেজ ইয়াতে আৰু ৰিজনিং আহিব ৰিজনিং মানে খুব এনে ইম্পৰ্টেন্ট হয় বাৰু গতিকে এই কেইটা বিষয়ৰ যদি আপোনালোকে মানে ভিডিঅ' বিচাৰে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব মই ইংলিশ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্সৰ অতি সহজ কিছুমান ট্ৰিক্স দিও লগতে ৰিজনিংৰ ট্ৰিক্সবোৰ দিও মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিলে সেই ভিডিঅ'বোৰ চাব পাৰে আৰু আপোনালোক এটা কথাই কম মই পৰীক্ষা দি চাওচোন কি হয় তেনেকে কিন্তু পৰীক্ষা দিবলৈ নাযাব এতিয়া ইমান সময় নাই আৰু ইমান মানে ক্যান্ডিডেটবোৰ ইমান মানে অজলা নহয় সকলোবোৰ টেলেন্টেড হয় গতিকে এই কেইদিন যিমান দিন বাকি আছে প্ৰায় 2 মাহ পিছতটো পৰীক্ষা হ'ব গতিকে যিমান দিন বাকি আছে আপোনালোকে মানে খুব পঢ়ক দিন ৰাতি একাকাৰ কৰি পঢ়িব লাগিব আৰু প্ৰত্যেকটা বিষয় মানে খুব খৰচি মাৰি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে হয়তো পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব কাৰণ পৰীক্ষাটো সহজ নাই যিকোনো পৰীক্ষা সহজ নাই খুব টান হয় গতিকে তাৰ কাৰণে পঢ়িব লাগিব চাকৰি ল'ব লাগিলে খুব কষ্ট কৰিব লাগিব এইখিনিকে ক'বলৈ আহিলো বাই বাই